নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ৰাশিফল ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, আজিৰ এই ৰাশিফল ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব আপোনালোকৰ প্ৰেম, বিবাহ, পৰিয়াল, কেৰিয়াৰ, চাকৰি, স্বাস্থ্য আৰু টকাৰ বিষয়ে। গতিকে আহকচোন পলম নকৰি আগবাঢ়ি যাওঁ আজিৰ ৰাশিফল ভিডিঅ'টোৰ মাজলৈ। আজি হৈছে ইংৰাজী ৩ মাৰ্চ ২০২৫, অসমীয়া ১৮ ফাগুন ১৪৩১ ভাস্কৰাব্দ সোমবাৰ। আজিৰ তিথি হৈছে শুক্লা চতুৰ্থী, নক্ষত্ৰ হৈছে ৰেৱতী, যুগ হৈছে শুক্ৰ যুগ, কৰণ হৈছে বাণিজ্যকৰণ। আজিৰ জন্ম ৰাশি হৈছে মীন ৰাশি। আজি সূৰ্য উদয় হ'ব ৫:৪৯ আৰু সূৰ্য অস্ত যাব ৫:২১। প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকক জনাবলৈ লৈছোঁ ৰাশিচক্ৰৰ প্ৰথমটো ৰাশিৰ বিষয়ে, অৰ্থাৎ মেষ ৰাশিৰ বিষয়ে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত হতাশাত ভুগিব লাগিব পাৰে আৰু স্বাস্থ্য বেয়া কৰি দিব পাৰে। পুৰণা কথাসমূহত ৰৈ থাকিলে সেয়া আৰাম কৰিব চেষ্টা কৰক। অন্যক প্ৰভাৱিত কৰিবৰ বাবে প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। হঠাৎ অহা দায়িত্ব আপোনাৰ আজিৰ দিনৰ যোজনাত বাধা দিব পাৰে। আপুনি অনুভৱ কৰিব যে আপুনি নিজতকৈ অধিক আনৰ কামহে বেছিকৈ কৰিছে। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হ'ব। আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰত ৰাখিব পাৰিব। যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেনেহ'লে হতাশ নহ'ব। অৱসৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনঃপূত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত সম্ভৱ হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি, অৰ্থাৎ বৃষ ৰাশিৰ বিষয়ে। খাই থকা সময়ত সাৱধান থাকক। আজিৰ দিনটোৰ অৱহেলাই আপোনাৰ বেমাৰৰ কাৰণ হ'ব পাৰে। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব আজি। লগতে আজি আপোনাৰ জীৱনৰ প্ৰেমৰ বাবে এনেই সুগন্ধৰে মলমলাই থাকিব। অংশীদাৰৰ ব্যৱসায়ত কৰি থোৱা কাম আজি লাভদায়ক ৰূপে পৰিগণিত হ'ব, কিন্তু আপুনি অংশীদাৰসকলৰ বিৰোধৰ সন্মুখীন হ'ব লগাত পৰিব পাৰে। যাত্ৰাৰ ফলত সোনকালে লাভ নহ'ব, কিন্তু ইয়াৰ বাবে ভাল ভৱিষ্যতৰ সুঁতি পুতিব পাৰে। আজি জীৱনসংগীৰ লগত কিছু মধুময় সময় কটাব পাৰিব। ভাল খানা আৰু কিছু ৰোমান্টিক মুহূৰ্তই আপোনাৰ বাবে আজি বিশেষ হ'ব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশিচক্ৰৰ তৃতীয়টো ৰাশি, অৰ্থাৎ মিথুন ৰাশিৰ বিষয়ে। মানসিক স্পষ্টতাৰ বাবে ভ্ৰম আৰু নিৰাশৰ পৰা বাচি থকাৰ চেষ্টা কৰক আজি। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব পাৰে। বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হ'ব আজি। আজি গছ ৰোপণ কৰক। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। আজি আপুনি অফিচৰ পৰা ঘৰত আহি নিজৰ পচন্দৰ কাম কৰিব পাৰিব। ফলস্বৰূপে মনত বহুত শান্তি পাব আৰু লগতে জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। এইবাৰ ক'বলৈ লৈছোঁ কৰ্কট ৰাশিৰ বিষয়ে। নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱসায় ইত্যাদিত ভাল ফল লাভ কৰিব। ভয়, ঈৰ্ষা আৰু ঘৃণা আদি নকাৰাত্মক অনুভৱ কমি যাব। অৰ্থনৈতিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আজি। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে সেই পইচাও আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আত্মীয়ৰ লগত আপোনাৰ সম্বন্ধৰ আকৌ সতেজতা কৰাৰ আজি ভাল দিন আহিব। আপোনাৰ প্ৰিয়জনৰ ওচৰৰ পৰা দূৰ হোৱা স্বত্বেও আপুনি তেখেতৰ উপস্থিতি অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাসত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্টভাৱে দেখা যাব। আজি ঘৰত অধিকতম সময় আপুনি শুই কটাব পাৰে। সন্ধিয়া সময়ত আপুনি অনুভৱ কৰিব যে আপুনি নিজৰ মূল্যৱান সময় বৰবাদ কৰি দিলে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা, কিন্তু আজিৰ দিনত বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। এইবাৰ ক'বলৈ লৈছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কেৱল বহিয়ে নাথাকিব। আজিৰ দিনটোত আপুনি এনেকুৱা কিবা এটা কৰক যিটো কামে আপোনাৰ আয় দুগুণ আৰু বৃদ্ধি কৰি দিব পাৰে।
কল্পনাৰ পিছত দৌৰা বাদ দিয়ক আৰু যিমান পাৰে বাস্তৱবাদী তথা যথাৰ্থবাদী হওক। কিছু সময় নিজৰ বন্ধুৰ লগত অতিবাহিত কৰক, কাৰণ এই নিৰ্ণয় আপোনাৰ বাবে সঠিক বুলি প্ৰমাণিত হ'ব। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰিব যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। কামত আপোনাৰ পাৰফৰ্মেন্স অভিজ্ঞতা বহুত ভাল হ'ব। সুবিধাবাদক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। খেল অথবা অন্য বাহিৰা গতিবিধিসমূহ অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব পাৰিব আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলে। যি লোকসকলে ভেটি মাটি কিনিছিল আৰু এতিয়া সেই মাটি বিক্ৰী কৰিব বিচাৰে, সিহঁতে আজি ভাল ক্ৰেতাৰ সন্ধান পাব, যাৰ ফলত সিহঁতৰ প্ৰচুৰ পৰিমাণৰ ধন লাভ হ'ব। এটা ধুনীয়া সন্ধিয়াৰ বাবে আত্মীয় অথবা বন্ধুবৰ্গ আপোনাৰ ঘৰত আহিব পাৰে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ বাবে পিছত গৈ আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাইছে, কাৰণ এনেকুৱা ব্যক্তিৰ পৰা আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব পাৰিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলাই যায় তেন্তে নতুন পোছাক এযোৰ লৈ যাব। দৈনন্দিন বস্তু কিনা মেলাক লৈ জীৱনসংগীৰ লগত বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এইবাৰ ক'বলৈ লৈছোঁ তুলা ৰাশিৰ বিষয়ে। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আত্মবিশ্বাস আৰু উৰ্জাৰ স্তৰত বাঢ়িব। এই ৰাশিৰ ডাঙৰ ব্যৱসায়ীবোৰক আজি বহুত ভাবি চিন্তি অৰ্থ বিনিয়োগ কৰাটো আৱশ্যকীয়। বিবাদ মতভেদ আৰু বেলেগৰ আপোনাক সমালোচনা কৰা অভ্যাসটোক গুৰুত্ব নিদিব। আপোনাৰ চকু পানী মুচিবলৈ কোনোবা বিশেষ বন্ধু আপোনাৰ কাষত আহিব পাৰে আজি। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনৰ অনুভৱ হ'ব। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনি সকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰিব পাৰে। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আজি দিন হ'ল উদ্দাম হৈ যোৱাৰ, কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব। ইয়াৰ পিছতে ক'বলৈ লৈছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটোত উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব। আজি যদি আপুনি নিজৰ আয়ত বৃদ্ধিৰ বাবে নতুন উৎস বিচাৰি আছে তেন্তে সুৰক্ষিত আৰ্থিক পৰিযোজনাসমূহত নিৱেশ অথবা বিনিয়োগ কৰক। আপোনাৰ ঘৰৰ মানুহ আপোনাৰ চেষ্টা আৰু সম্পৰ্কত বহুত প্ৰশংসা কৰিব। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্তেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। কোনো এটা বস্তু হোৱাৰ বাবে ৰাখি নাথাকিব। নিজে বাহিৰত ওলাই যাওক আৰু সুযোগৰ সন্ধান কৰক। আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব। বেলেগৰ লগতে নিজৰ বাবেও সময় উলিয়াব পাৰিব আজিৰ দিনটোত। আপোনাৰ জীৱনসংগী আজি লগৰ বন্ধু বান্ধৱৰ লগত অধিক সময় অতিবাহিত কৰিব পাৰে, যাৰ বাবে আজি আপুনি হতাশ হৈ পৰিব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজি ব্যস্ত দিনবোৰৰ পিছতো স্বাস্থ্য ভালে থাকিব। আৰ্থিকভাৱে আজি আপুনি বহুত সুখ পাব আৰু ফলস্বৰূপে আপোনাৰ আগৰ ধাৰৰ পৰা নিজকে মুক্ত কৰিব পাৰিব। আত্মীয়সকলে আপোনাৰ উদাৰচিতীয়া স্বভাৱৰ বেয়া লাভ উঠাবৰ বাবে চেষ্টা কৰিব। সাৱধানে থাকক, নহ'লে পিছত গৈ আপুনি ঠগ খোৱাৰ দৰে অনুভৱ কৰিব। উদাৰতা এটা সীমালৈ ভাল, কিন্তু যদি এই সীমা পাৰ কৰিব লাগে তেন্তে সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনাৰ কামবোৰৰ শৈলী কিছুমান সহকৰ্মীয়ে আপোনাক ভাল নাপাব, কিন্তু তেওঁলোকে আপোনাক সেই বিষয়ে প্ৰকাশ নকৰিব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভবামতে নাহিব তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। এইবাৰ ক'বলৈ লৈছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে। সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত চেষ্টা কৰিব লাগিব।
এই অসফলতাবোৰক সফলতাৰ আধাৰ বনাওক। নিকটতম আত্মীয়ৰ ঘৰত ফুৰিব গ'লে আজি আপোনাৰ আৰ্থিক হানি হ'ব পাৰে। পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজি আপুনি এনেকুৱা মানুহৰ লগত দেখা কৰিব পাৰে যি আপোনাক নিজৰ জীৱনতকৈও অধিক ভাল পায়। আপোনাৰ মানুহক নিয়ন্ত্ৰণ কৰা স্বভাৱ সমালোচনাৰ কাৰণ হ'ব পাৰে। আজি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। এইবাৰ ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ 11 নম্বৰটি ৰাশি অৰ্থাৎ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ প্ৰতি বেয়া চিন্তা মনত ৰাখিলে আজি মানসিক শান্তি বেয়া হ'ব পাৰে। আপুনি এনেকুৱা চিন্তা বৰ্জন কৰিব লাগে। নিজৰ ভাৱনা নিয়ন্ত্ৰণ কৰক। এইবোৰ বৰ্জন কৰিব পাৰে। আজি আপোনাৰ মা দেউতাৰ মাজৰ যিকোনো এজনে পইচা সঞ্চয় কৰাৰ ওপৰত আপোনাক এটা সৰু সুৰা ভাষণ দিব পাৰে। অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ, নহ'লে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। মনোৰঞ্জনৰ লগত জড়িত গতিবিধিসমূহত সময় অতিবাহিত কৰিলে আনন্দ লাভ কৰিব, যদিহে গোটেই পৰিয়ালৰ সদস্যসমূহ তাত অংশগ্ৰহণ কৰে। আজি আপুনি জীৱনৰ সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। আৰ্থিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৱেই সময়ৰ লগত সলনি হয় আৰু এইবাবেই আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব। এইবাৰ আপোনালোকক ক'বলৈ লৈছোঁ ৰাশি চক্ৰৰ একেবাৰে অন্তিমটো ৰাশি অৰ্থাৎ মীন ৰাশিৰ বিষয়ে। আজি আপোনাৰ মাজত বেছ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য আজি আপোনাক পূৰ্ণ সমৰ্থন দিব। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক শান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰক। নিজৰ প্ৰিয়জনৰ সৰু সুৰা ভুলসমূহক এৰাই চলক। নিজকে অভিব্যক্ত কৰিবৰ বাবে এয়াই ভাল সময় আৰু এনেকুৱা পৰিকল্পনাসমূহক কাম কৰক যি সৃজনাত্মক ধৰণৰ হ'ব। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভ মুখ দেখিবলৈ পাব। আজি আপোনাৰ মা দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱনৰ অধিক সুন্দৰ হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু লগতে আপোনাৰ ৰাশিটো কমেণ্ট কৰি জনাব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।